মই মানে ডাকৰ ৰান খাই আছো। আচ্ছা হে গাইজ গুড মৰ্নিং কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমাৰো খবৰ ভাল ৰাতিপুৱা একেবাৰে দেখিছেনে মিষ্টাৰে গাড়ী ধুই আছে আৰু চোতালত একেবাৰে অটো গাড়ী বাইক সকলোবোৰ ৰখাই থোৱা হৈছে যিহেতু আমাৰ ঘৰলৈ গাড়ী উঠি আহে আৰু এয়া দেখিছেনে ৰাতিপুৱাৰ খাদ্য যোগাৰ কৰিছোঁ বৰা চাউল বনাইছোঁ গাখীৰৰ সৈতে খাবলৈ আজি ৰাতিপুৱাৰ একেবাৰে চিম্পল খাদ্য কাৰণ হৈছে আজি আছে ধামাকা খানা ষ্টাৰ্টিঙতে দেখুৱাইছোৱে আজি মজা খানা বাঞ্জাবাৰীত মানে বিহু খাবলৈ মাতিছে শেহতীয়াকৈ এপিনে আকৌ আইতাহঁতকো মাতিছে সেয়া যাবলৈ ওলাই দিলোঁ আমি ক'ত গৈ আছো এতিয়া আমি গৈ আছো পাঞ্জাবাৰী খানা আছে এপিনে এয়া দেখিছেনে আমি একেবাৰে খৰধেৰাকৈ মানে ওলাই আহিলোঁ কাৰণ যিহেতু খানা বুলি ক'লে আৰু ৰখিবলৈ নোৱাৰি তাৰপিছত আকৌ ভণ্টিয়ে অকলে কৰিব সেয়ে মই সোনকালে আহি গ'লোঁ পিছে আহোঁতে 12টাই বাজিল সোনকাল বুলি কওঁতে এয়া আহি দেখিছেনে একেবাৰে বাহিৰতে ৰন্ধা বঢ়া চলি আছে খাব নাপাম বুলি আগতে আহিছ মানে তো এইপিনে আকৌ আহোঁতে চিঙৰা লৈ আহিছিলোঁ মায়ে ধুনীয়াকৈ চাহ বনালে আৰু মই পিছে বাহিৰলৈ মানে ভিতৰত নগৈ বাহিৰতে চৌকাৰ ওচৰত বহি মাছ ভজাত লাগি গ'লোঁ কাৰণ ভণ্টিয়ে এইপিনে দাইল ভাজি বনালে কাৰণ বহুতখিনি আইটেম যে সোনকালে আৰম্ভ কৰি দিছে আৰু এয়া দেখিছেনে মোৰ আহিলে হাঁহৰ মাংসৰ বনোৱা পালটো পৰিয়ে যায় পিছে নাজানো কিয় ভালে বনাওঁ নে কিয়ে নাজানো আৰু হাঁহৰ মাংস বনোৱা পালটো মোৰে ভদাই পৰে আৰু এয়া হাঁহৰ মাংস বনালোঁ আৰু আজিৰ মেনুত আছিলে মাছৰ সৰিয়হৰ সৈতে আনপিনে এয়া চিতল আৰু ভকুৱা মাছ ভাজি থৈছোঁ ইপিনে মাছৰ জোল সেয়া আছিলে লোকেল মুৰ্গী লগত বেঙেনা ভাজি মিক্স ভাজি এয়া আছিলে ভাঙন মাছ ফ্ৰাই লগতে হাঁহৰ মাংস তো এয়া আছিলে আজি আমাৰ মেনুত আৰু ইমানখিনি বনাওঁতে প্ৰায় 2টা বাজিলে ককা মোৰ আৰু এইপিনে আইতা আৰু সেয়া হৈছে মোৰ শাহু মাকটো চিনি পায় আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে তো সিহঁতক আগতে খাবলৈ দিছোঁ যিহেতু তলত বহিব নোৱাৰে এইপিনে আকৌ আমাৰ বেটা মানুহজন আৰু এইপিনে ভাইটি তিনিওজন ইহঁতে তলত পাতি পাৰি বহি খাবলৈ লৈছে এইপিনে শেষত একেবাৰে আমাৰ থালখন মোৰ থালখন দেখিছেনে একেবাৰে ঠেলি হেঁচি সকলোৱে কৈছে ভিডিঅ' লাগিব ফটো লাগিব মানে মোৰ থালখনে সজাই পৰাই তুলিছে আৰু পিছে কি জানেনে ইমানখিনি নাখাওঁ মই পিছে লোকেল মুৰ্গী নাখাওঁ দেই তথাপিতো কাঁহীখন সজাই দিছে আৰু এইপিনে মই ভাবিছোঁ ভাইটিক কেমেৰা কৰিবলৈ মাতিছোঁ সি আকৌ যাবলৈ লৈছিলে তো এইপিনে ভণ্টিয়ে অকণমান ধেমালি কৰিছে তাই হেনো ডাকৰ ৰান খাব দেখিছেনে কথা তো এনেধৰণে ফূৰ্তি কৰি বৰ ভাল লাগে নহয়নে সকলোবোৰ লগ পালে এনেধৰণে বহুত বেছি ভাল লাগে আমাৰ এনেকুৱা লাগে যেন এই সময়খিনি কিবাকৈ ধৰি ৰাখিব পাৰিলে আৰু আমাৰ কথা বতৰা ঠিক চলিলে ইয়াতে প্ৰায় ভাত খাই 1 ঘণ্টামান তাৰপিছতে আইতাহঁত যাবলৈ ওলাওঁতে আমি ক'লোঁ ৰঙা চাহ অকণমান খোৱা ভাল লাগিব নাখাওঁ বুলি অকণমান সকলোৱে ৰঙা চাহ খালে পিছে আৰু এই সন্ধিয়া আমিও যাবলৈ ওলালোঁ ভণ্টিয়ে বনোৱা এয়া চুজিৰ পিঠা ভণ্টি মানে আইতাৰ ছোৱালী পেহী হয় কিন্তু বয়সত সৰু এই মিনি ব্লগটো ইয়াতে